ভাবকচোন আপোনাৰ ঘৰৰ ফ্ৰিজটোত থকা বজাৰৰ মাছ, গাখীৰ, আনকি আপোনাৰ শিশুৰ প্ৰিয় স্নেক্সেও আপোনাৰ পৰিয়ালটোৰ ক্ষতি কৰি থাকিব পাৰে। অসমৰ এটা সাধাৰণ পৰিয়ালৰ দৰে ঋতুৰ মাকেও প্ৰতিদিনে বজাৰৰ পৰা গাখীৰ, বজাৰৰ মাছ আৰু তেওঁৰ শিশুৰ কাৰণে প্ৰিয় স্নেক্সৰ পেকেট কিনি লৈ আহে। তেওঁ ভাবে দোকানত বিক্ৰী হৈছে যিহেতু সেয়া সুৰক্ষিত। কিন্তু গৱেষণাৰ মতে এই কাহিনীটো একেবাৰে বেলেগ। 2025 চনৰ এক গৱেষণাৰ ৰিপৰ্ট অনুসৰি ভাৰতত ভেজাল খাদ্য এতিয়া এক ডাঙৰ জনস্বাস্থ্য সংকট হৈ পৰিছে। কিছুমান ক্ষেত্ৰত মাছ সংৰক্ষণৰ বাবে ফৰ্মালিন, গাখীৰত ডিটাৰজেণ্ট আৰু মছলাত কৃত্ৰিম ৰং আৰু ফল-মূল সোনকালে পকিবলৈ তাত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা ধৰা পৰিছে। এইবোৰে পেটৰ সমস্যা, স্নায়ুৰ ক্ষতি, হৰমনৰ অসুবিধা, আনকি দীঘলীয়া সময়ত কেঞ্চাৰ ৰোগৰো সৃষ্টি কৰিব পাৰে। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব, আটাইতকৈ ডাঙৰ সমস্যাটো ভেজাল নহয়। আনকি বহু খাদ্য হেল্ডি, নেচাৰেল, এনাৰ্জি বুষ্টাৰ বুলি বিক্ৰী কৰা হয়, অথচ ইয়াৰ ভিতৰত থাকে আল্ট্ৰা প্ৰচেছ উৎপাদন, অধিক মাত্ৰাত চেনি, অধিক মাত্ৰাত নিমখ আৰু সস্তীয়া তেল ব্যৱহাৰ কৰি এইবোৰ বনোৱা। আপুনি খাদ্য কিনাৰ আগত লেবেল চেক কৰেনে? কমেণ্টত লিখক চেক। আৰু এনেকুৱা ধৰণৰ লুকাই থকা সত্য চাবলৈ ছাবস্ক্ৰাইব কৰক দ্য অনিৰ্বাণ ফাইলছ।